কালিলৈ বিহু হ'লেই, গতিকে আজি পিঠাগুড়ি কেইটামান খুন্দি পিঠাটো বনাবই লাগিব। Hey everyone, welcome back to my today's video. আৰু আজি হৈছে মাঘ বিহুৰ উৰুকা। সো সকলোলৈকে মোৰ ফালৰ পৰা মাঘ বিহুৰ বহুত শুভকামনা থাকিল। আৰু মই এতিয়া মানে এইমাত্ৰ মই পিঠাগুড়ি খুন্দি আহিছোঁ পিঠা বনাবলৈ কাৰণে। আজি নতুন এটা ষ্টাইলত আপোনালোকক সুতুলি পিঠা বনাবলৈ কাৰণে দেখুৱাম। আপোনালোকে ৰেচিপিটো চাই ল'ব। সো মই এতিয়া যাম টাউনলৈ, অলপমান বজাৰ কৰিবলৈ আছে। সো উইদাউট ৱেষ্টিং টাইম লেটছ গেট ষ্টাৰ্টেড। সো ব'লক এতিয়া আমি অলপ ডিমাৰ্টত শ্বপিং কৰোঁ বিহুৰ কাৰণে, সেইটো বনাব লাগিব ন। টাউনৰ পৰা আহিলোঁ, এতিয়া ব'লক আমি সুতুলি পিঠা অলপ বনাওঁ। আচলতে সুতুলি পিঠা বনাবলৈ মই নাজানিছিলোঁ, কি বস্তু সেইটোও নাজানো আচলতে, কিন্তু পেহীয়ে বহুত ধুনীয়া বনায়। খাই চালোঁ, পেহীয়ে দিলে আৰু ইমান ধুনীয়া মানে লাগিলে খাবলৈ যে মই ইনস্পায়াৰ হ'লোঁ আৰু নিজে বনাবলৈ কাৰণে সক্ষম হ'লোঁ। চাওক এয়া কেনেকৈ ধুনীয়াকৈ বনাইছোঁ। চ' নিমখীয়া পিঠাটো সকলো ভালেই পায়েই, একদম লিকটীয়া, কেনেকুৱা ধুনীয়া লাগে খাই চাহৰ লগত। ইয়াত বনি আছে বইল গাহৰি মাংস অলপমান, আৰু ইয়াত দিম মই এতিয়া আদা নহৰু জলকীয়া পেষ্ট। চ' আৰু এভাগ বনাম। বৰ্তাই মেজি বনাই আছে ধুনীয়াকে। আজি বৰ্তা গাহৰি মৰেগা হয় নাই? আৰু হাঁহ ভি মৰেগা। और आदमी फूर्ती करेगा, रात में मजा करेगा। वही में रात में कुछ पिएगा, हाँ मजा करेगा, फूर्ती करेगा, फाटा करेगा, ढोल बजाएगा, हाँ फूर्ती करेगा हम लोग। हाँ हाँ ठीक है। ये देखिए हाँ मर गया है, आज खाएगा। बर्मा गुमोरडी मूस रहा है वो मोजिया, यहाँ पे बनाएगा। हाँ ठीक है। এয়া হৈছে হাঁহৰ মাংস, আমাৰ এয়া ৰান্ধনী বৰ্মা। মাঘৰ বিহুৰ উৰুকা চলে জোনোকা, মাঘৰ বিহুৰ উৰুকা চলে জোনোকা। ভোগালী বিহু যিহেতু আমাৰ যৌথ পৰিয়াল, সেইবাবে আমি সকলোৱে মিলি এনেকৈ মেজি বনাই উদযাপন কৰোঁ মাঘ বিহু। মেজি জ্বলি আছে, দেখা পাইছে, চাকি তাকি হৈ গ'ল। সেইদিনা ৰাতিপুৱা আমি সকলোৱে মিলি চাহ খাওঁ মেজি তলত। শুভকামনা থাকিল সকলোলৈকে মোৰ ফালৰ পৰা, আৰু ভালে কুশলে থাকক, সুখ সমৃদ্ধিৰ কামনা কৰিলোঁ। তো আজি মাঘ বিহুৰ যেতিয়া অলপমান ড্ৰেছিং কৰি ফটো সেশ্যন অলপ চলিলে আৰু ঘৰতে।
চ' বাকীখিনি দেখাই আছোঁ ৰাতিকে কি পৰ্ব হ'ব ঘৰত চাই থাকিব looking really delicious আমাৰ ঘৰত বিহু দিনা ককা আইতাক মৃতকত দিয়ে চ' মৃতকত দিয়া কিছু মুহূৰ্ত মই এনেকৈ সাঁচি ৰাখিছোঁ এয়া আমাৰ বৰমা বস্তু এবিধ কিন্তু মেইন দে এইবিধৰ কথাই কৈছিলোঁ মই চ' এয়া হৈছে টুচু পূজা উটোৱাৰ কিছু দৃশ্য চ' আমি এনেকৈ মাঘ বিহু উদযাপন কৰোঁ চ' ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব Till then, bye-bye, everyone.